বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাৰ বিষয়ে আপোনালোকক জনাম। যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এনেকুৱা আৰু ভিডিঅ' চাবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব পাৰে। 10 নম্বৰত আছে টাইপে 101। এই অট্টালিকাটো টাইৱানৰ টাইপে চহৰত অৱস্থিত। ইয়াৰ নিৰ্মাণ কাৰ্য 1999 চনত আৰম্ভ হৈ 2004 চনত সম্পূৰ্ণ হয়। এই অট্টালিকাটোৰ উচ্চতা 509.2 মিটাৰ আৰু ইয়াত 101টা গৃহতল আছে, য'ত 5টা মাটিৰ তলতো আছে। 9 নম্বৰত আছে উইলছ টাৱাৰ। এই অট্টালিকাটো ইউএছৰ চিকাগো চহৰত অৱস্থিত। ইয়াৰ নিৰ্মাণ কাৰ্য 1970 চনত আৰম্ভ হৈ 1973 চনত শেষ হয়। এই অট্টালিকাটোৰ উচ্চতা 527 মিটাৰ আৰু ইয়াত 108টা গৃহতল আছে। 8 নম্বৰত আছে গুৱাংজৌ CTF ফাইনেন্স চেণ্টাৰ। এই অট্টালিকাটো চাইনাৰ গুৱাংজৌ চহৰত অৱস্থিত। ইয়াৰ নিৰ্মাণ কাৰ্য 2009 চনত আৰম্ভ হৈ 2016 চনত সম্পূৰ্ণ হয়। এই অট্টালিকাটোৰ উচ্চতা 530 মিটাৰ আৰু ইয়াত 111টা গৃহতল আছে, য'ত 5টা মাটিৰ তলতো আছে। 7 নম্বৰত আছে ওৱান ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। এই অট্টালিকাটো নিউয়ৰ্কৰ মানহাটন চহৰত অৱস্থিত। ইয়াৰ নিৰ্মাণ কাৰ্য 2006 চনত আৰম্ভ হৈ 2013 চনত সম্পূৰ্ণ হয়। এই অট্টালিকাটোৰ উচ্চতা 541.3 মিটাৰ আৰু ইয়াত 104টা গৃহতল আছে, য'ত 5টা মাটিৰ তলতো আছে। 6 নম্বৰত আছে লোটে ৱৰ্ল্ড টাৱাৰ। এই অট্টালিকাটো সাউথ কোৰিয়াৰ সিউল চহৰত অৱস্থিত। এই অট্টালিকাটো 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হৈ 2016 চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়। এই অট্টালিকাটোৰ উচ্চতা 554.5 মিটাৰ আৰু গৃহতল 123টা। ইয়াৰে 6টা গৃহতল মাটিৰ তলতো আছে। 5 নম্বৰত আছে গোল্ডেন ফাইনেন্স 117। এই অট্টালিকাটো চাইনাৰ টিয়াংজিং চহৰত অৱস্থিত। এই অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য 2008 চনত আৰম্ভ হৈ 2018 চনত সম্পূৰ্ণ হয়। এই অট্টালিকাটোৰ উচ্চতা 596.5 মিটাৰ আৰু ইয়াৰ মুঠ গৃহতল 117টা। 4 নম্বৰত আছে পিং এণ্ড ফাইনেন্স চেণ্টাৰ। পিং এণ্ড ফাইনেন্স চেণ্টাৰ অট্টালিকাটো চাইনাৰ গুৱাংডং চহৰত অৱস্থিত। 2010 চনত এই অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু 2017 চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল। এই অট্টালিকাটোৰ উচ্চতা 599.1 মিটাৰ। এই অট্টালিকাটোৰ মুঠ গৃহতল 115টা। ইয়াৰে 4টা গৃহতল মাটিৰ তলতো আছে। 3 নম্বৰত আছে কিংডম ক্লক টাৱাৰ। এই অট্টালিকাটো চাউদি আৰবিয়াৰ মেক্কা চহৰত আছে। ইয়াৰ নিৰ্মাণ কাৰ্য 2004 চনত আৰম্ভ হৈ 2011 চনত শেষ হয়। এই অট্টালিকাটোৰ উচ্চতা 601 মিটাৰ আৰু ইয়াৰ গৃহতল 120টা। 2 নম্বৰত আছে চাংঘাই টাৱাৰ। এই অট্টালিকাটো চাংঘাইৰ পুডং চহৰত অৱস্থিত। ইয়াৰ নিৰ্মাণ কাৰ্য 2008 চনত আৰু শেষ 2014 চনত হৈছিল। বৰ্তমান ইয়াৰ উচ্চতা 632 মিটাৰ আৰু মুঠ গৃহতল 128টা, য'ত 5টা মাটিৰ তলতো আছে। 1 নম্বৰত আছে বুৰ্জ খলিফা। পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাৰ ভিতৰত বুৰ্জ খলিফা হ'ল প্ৰথম। বুৰ্জ খলিফাৰ নিৰ্মাণ কাৰ্য 2004 চনত আৰম্ভ হৈ 2009 চনতহে শেষ হয়। ইয়াৰ উচ্চতা 828 মিটাৰ আৰু মুঠ গৃহতল 163টা। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই বন্ধুসকল, ধন্যবাদ।